হাউচ নাম্বাৰ, এই হাউচ নাম্বাৰটোক এটা ডিজিটেল ফৰ্মেটলৈ অনাৰ প্ৰচেষ্টা হাতত লৈছোঁ, যাৰ অধীনত এই ইলেক্ট্ৰেল নম্বৰৰ আধাৰত ইলেক্ট্ৰেল হাউচ নম্বৰ আধাৰত তেওঁলোকৰ এটা ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ জেনেৰেট হ'ব, যেতিয়াই নেকি তেওঁলোকে আমাৰ ছফ্টৱেৰত ৰেজিষ্ট্ৰেশ্যন কৰিব। এই ইউনিক আইডেণ্টিফিকেশ্যনৰ নম্বৰৰ দ্বাৰা, বা আমি যাক সহজ অৰ্থত ডিজিটেল হাউচ নম্বৰ বুলি কওঁ, তাৰ দ্বাৰা উক্ত পৰিয়ালটোৰ, যি পৰিয়ালটোৱে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব, তেওঁলোকৰ সকলোখিনি তথ্য, পৰিয়ালৰ তথ্য, তাৰ লগতে তেওঁলোকৰ হাউচৰ লোকেশ্যন, অৰ্থাৎ তেওঁলোকৰ ঘৰৰ লোকেশ্যন ট্ৰেক কৰিব পৰা যাব। এই ছিষ্টেমটোৰ জৰিয়তে আমি আৰু এটা সুবিধা আমাৰ ৰাইজৰ মাজলৈ আমি আগবঢ়াই দিব বিচাৰিছোঁ, যিটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছড চিটিজেন ছাপৰ্ট মেকানিজিম। এই মেকানিজিমৰ অধীনত আমাৰ যিসমূহ বেনিফিচিয়াৰী স্কিমছ ৰাইজৰ কাৰণে চৰকাৰে আগবঢ়াই দিয়ে, বহু সময়ত সেই বেনিফিচিয়াৰী স্কিমছৰ বাৰ্তা বা সেই বেনিফিচিয়াৰী স্কিমছৰ ইনফৰ্মেশ্যন আমাৰ ৰাইজৰ মাজলৈ গৈ নাপায়। কিছু সংখ্যক মধ্যভোগীয়ে তাত মানুহৰ মাজত কিছু উৰা বাতৰি, মানুহৰ মাজত কিছু ভুল তথ্য বিয়পাই দিয়ে, আৰু এই যিটো গেপ, এই গেপটো ফুলফিল কৰিবলৈ আমি এই সন্ধান ছফ্টৱেৰৰ মাধ্যমেৰে প্ৰচেষ্টা হাতত লৈছোঁ, যাৰ অধীনত প্ৰত্যেকটো গভৰ্ণমেণ্ট স্কিমছ বা প্ৰাইভেট স্কিমছ, বেনিফিচিয়াৰী স্কিমছৰ তথ্য তেওঁলোকলৈ ডাইৰেক্টলি মোবাইলত ইনষ্টেণ্টলি নটিফিকেশ্যনৰ জৰিয়তে পঠিয়াই দিয়া হ'ব। আৰু সেই নটিফিকেশ্যনত তেওঁলোকে যদিহে কনচেণ্ট দিয়ে, আৰু সেই স্কিমছটো যদিহে চিটিজেন্সৰ দ্বাৰা এপ্লাই কৰিব পৰা বিধৰ হয়, মানে মাজত কোনো ধৰণৰ নডেল এজেঞ্চি নাথাকে, আৰু যদিও থাকে, সেই নডেল এজেঞ্চিয়ে যদিহে এই এপ্লিকেশ্যনখন ডাইৰেক্টলি চিটিজেন্সৰ পৰা সংগ্ৰহ কৰি আছে, তেনেহ'লে সেই ঠাইত আমাৰ ছাপৰ্ট মেকানিজিমে প্ৰত্যেকগৰাকী ইণ্ডিভিজুৱেলক সেই সুবিধা আগবঢ়াব, যাৰ জৰিয়তে তেওঁলোকে ওৱান ক্লিক এপ্লাই ফেচিলিটি তেওঁলোকে লাভ কৰিব। তেওঁলোকে সেই এপ্লিকেশ্যনখন দাখিল কৰিব পাৰিব আমাৰ ছফ্টৱেৰত সন্নিৱিষ্ট হৈ থকা, আমাৰ ছফ্টৱেৰত ষ্ট'ৰ হৈ থকা তেওঁৰ ডাটাৰ জৰিয়তে। ইয়াৰ উপৰি মই ইয়াতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে এই যি চিটিজেন ছাপৰ্ট মেকানিজিম, এই মেকানিজিমৰ দ্বাৰা আমি তেওঁলোকৰ যি খৰচ, গভৰ্ণমেণ্ট স্কিমছ তেওঁলোকে ফিল আপ কৰিবৰ ক্ষেত্ৰত তেওঁলোকে এটা ধন হানি কৰিবলগীয়া হয়, তাৰোপৰি তেওঁলোকে গভৰ্ণমেণ্ট স্কিমছবিলাকৰ তথ্য তেওঁলোকে নাপায়, এই গোটেইখিনি সামৰি এই সমস্যাখিনিৰ সমাধান আমি আনি দিব বিচাৰিছোঁ। যেনে ধৰি লওক, আজি বহু ক্ষেত্ৰত আমি দেখোঁ যে গ্ৰামাঞ্চলৰ যিসকল লোক বা চহৰাঞ্চলৰে হওক, যিসকল পিছপৰা শ্ৰেণীৰ লোক, ইয়াত মই ইকনমিকেলি উইক যিখিনি মানুহ সেইখিনিৰ কথা কৈছোঁ, তেওঁলোকে বহু ক্ষেত্ৰত এই স্কিমবিলাকৰ কাৰণে বিনা কাৰণত পইচা খৰচ কৰিবলগীয়া হয়, আৰু কিছু মধ্যভোগী সেই কামখিনি কৰি থাকে। এই গোটেইখিনিৰ এটা অৱসান আমি আনিব বিচাৰিছোঁ এই সন্ধান ছফ্টৱেৰৰ মাধ্যমে। সন্ধান ছফ্টৱেৰৰ আৰু এটা ভাগ আছে, যি হৈছে সন্ধান কেন্দ্ৰ। সন্ধান কেন্দ্ৰৰ জৰিয়তে আমি প্ৰত্যেকটো পঞ্চায়ত এলেকা, প্ৰত্যেকটো টাউন এলেকাত, চহৰ এলেকাত আমি এটাকৈ কেন্দ্ৰ স্থাপন কৰিম, যাৰ মাধ্যমেৰে মই ইতিমধ্যে যি উল্লেখ কৰিলোঁ, তেওঁলোকক ছাপৰ্ট প্ৰদান কৰা হ'ব গভৰ্ণমেণ্ট স্কিমছৰ ওপৰত। এই ছাপৰ্টৰ ওপৰত যদি তেওঁলোকৰ কিবা সন্দেহ থাকে, কুৱেৰি থাকে বা কাউন্সেলিঙৰ প্ৰয়োজন হয়, এই কেন্দ্ৰসমূহলৈ গৈ তেওঁলোকে কাউন্সেলিং ল'ব পাৰে। এই সকলোখিনি প্ৰক্ৰিয়া কিন্তু সম্পূৰ্ণ বিনামূলীয়া হ'ব। তাৰোপৰি সন্ধান কেন্দ্ৰৰ মাধ্যমেৰে যিসমূহ আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা দুখীয়া ছাত্ৰ ছাত্ৰী আছে, পিছপৰা ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক এক স্পেচিয়েল কোচিঙৰ ব্যৱস্থা আমি কৰাই দিম, খুব কম মূল্যৰ বিনিময়ত, হয়তো সেয়া মাহিলী 100 বা 200 টকাৰ বিনিময়ত। তেওঁলোকে তাত আমাৰ যিসমূহ বৰ্ড এক্সাম, সেয়া 10ৰে হওক বা 12ৰে হওক, তাৰ প্ৰস্তুতি, তাৰ লগতে যিসমূহ কম্পিটিটিভ এক্সাম, UPSC হ'ব পাৰে, APSC হ'ব পাৰে, NEET হ'ব পাৰে, JEE হ'ব পাৰে, সেইবিলাকৰ ওপৰত তেওঁলোকে তাত অধ্যয়ন কৰিব পাৰিব, আৰু সেই অধ্যয়ন সম্পূৰ্ণৰূপে বিশ্ব মানদণ্ডৰ হ'ব, উচ্চ মানদণ্ডৰ হ'ব, আৰু তেওঁলোকক খুব কম মূল্যৰ বিনিময়ত আগবঢ়াই দিয়া হ'ব। এই প্ৰচেষ্টা আমি ভাৰতৰ সকলো জনগণলৈ আগবঢ়াই দিম। আমাৰ কোম্পানীৰ লক্ষ্য সেয়াই। ইয়াৰ উপৰি মই ইয়াতে
আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে আমাৰ কোম্পানীয়ে কেৱল এটা ছফ্টৱেৰৰ ওপৰত কাম কৰি থকা নাই, কেৱল সন্ধানৰ ওপৰত কাম কৰি থকা নাই। আমাৰ ছফ্টৱেৰে কোম্পানী খুব সোনকালে বড়ো ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে, তেওঁলোকৰ শৈক্ষিক বিকাশৰ কাৰণে এটা এপ আগবঢ়াই আনিছে, এপ প্ৰস্তুত কৰিছে, যি এপটোৰ নাম হৈছে নেইচুংথি। এই এপৰ মাধ্যমেৰে বড়ো যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ 10th এক্সাম, 12th এক্সাম, তাৰোপৰি ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী লেভেললৈকে সকলোৰে এনচাৰ বেংক, তেওঁলোকৰ কাউন্সেলিং, তেওঁলোকৰ অনলাইন টিউশ্যন, সন্ধানৰ আৰ্হি খুব কম মূল্যৰ বিনিময়ত দিয়াৰ ব্যৱস্থা কৰা হ'ব। তাতে সন্নিৱিষ্ট হৈ আছে বড়ো। ইতিমধ্যে ক'লোঁ লাভালাভ বুলি যদি কয় বহুতো লাভালাভ আছে। এতিয়া গোটেইখিনি লাভালাভ মই ইয়াত আপোনালোকক গণাবলৈ নাযাওঁ। যিটো মই কথা উল্লেখ কৰিছিলোঁ যে চিটিজেন ছাপৰ্ট মেকানিজিম, যাৰ অধীনত ৰাইজলৈ যিসমূহ গভৰ্ণমেণ্ট বা প্ৰাইভেট বেনিফিচিয়াৰী স্কিমছ আছে তাৰ বাৰ্তা পোনপটীয়াভাৱে প্ৰেৰণ কৰা, যিটোৱে আমাৰ এই ৰাইজ আৰু এই স্কিমবিলাকৰ মাজত যিটো এটা গেপ আছিলে সেই গেপটো ফিল আপ কৰিব। তাৰোপৰি যি মধ্যভোগীৰ ৰমৰমীয়া ব্যৱসায় চলি আছিলে সেই ব্যৱসায়টো সমলেঞ্চে নস্যাৎ কৰি, তাৰোপৰি ই কি কৰিব যে ৰাইজৰ যি চৰকাৰী আঁচনি বা লাভালাভ পোৱাৰ যি পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজটো বহু পৰিমাণে এই ছিষ্টেমটোৱে এই ছফ্টৱেৰটোৰ দ্বাৰা বৃদ্ধি হ'ব বুলি আমি আশাবাদী আৰু সেয়া ধ্ৰুৱ। কাম কৰাৰ সময়ত প্ৰশাসনে কেতিয়াবা বাধা দিলে তাৰ এনচাৰটো কি হ'ব? নহয়, চাওক, আমি এটা ৰেজিষ্টাৰ্ড কোম্পানী, MCA মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ দ্বাৰা ৰেজিষ্টাৰ্ড কোম্পানী আৰু মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এটা তেওঁলোকৰ ডেজিগনেটেড কনভাৰ্জেন্স পাৰ্টনাৰ। আৰু যিহেতুকে আমি তেওঁলোকৰ কনভাৰ্জেন্স পাৰ্টনাৰ, গতিকে আমাৰ এইটো অথৰিটি আছে এজ পাৰ ডাইৰেক্ট চেলিং ৰুল 2021, আমি মানুহৰ ঘৰত যাব পাৰোঁ, আমাৰ প্ৰডাক্টৰ বিষয়ে, আমাৰ ছাৰ্ভিচৰ বিষয়ে তেওঁলোকক জনাব পাৰোঁ। গতিকে প্ৰশাসনৰ বাধা অহা কথাটো ইয়াত নাহে। আৰু প্ৰশাসনিক বিষয়াৰ লগতো আমি এই সম্পৰ্কে আলোচনা কৰিছোঁ, তেওঁলোকে জনাইছে যে আপোনালোকৰ কাম কৰক, তাত প্ৰশাসনৰ কোনো বাধা থাকিব নোৱাৰে। আৰু এই ক্ষেত্ৰত আপুনি প্ৰশ্নটো কৰিলে বৰ ভাল লাগিল। কিছু সংখ্যক ব্যক্তিৰ ভুল বুজাবুজি থাকে, তেওঁলোকে ভাবে যে ইয়াত কোম্পানীয়ে কেনেধৰণে কাম কৰিব পাৰে, কিন্তু কোম্পানীৰ মেমৰেণ্ডামত যেতিয়া কোম্পানীটো ৰেজিষ্ট্ৰেশ্যন কৰা হয়, তেওঁলোকে কি উদ্দেশ্যেৰে কোম্পানীটো ৰেজিষ্ট্ৰেশ্যন কৰিছে সেয়া অন্তৰ্ভুক্ত কৰা হয়। আৰু যদিহে সেয়া চৰকাৰৰ দ্বাৰা বা সেই ডিপাৰ্টমেণ্টটোৰ দ্বাৰা একচেপ্টেবল হয়, তেতিয়াহে কোম্পানীটোক ৰেজিষ্ট্ৰেশ্যন দিয়ে বা তেওঁলোকৰ মেমৰেণ্ডামখন এপ্ৰুভ কৰি দিয়ে। গতিকে সেয়া আমাৰ হৈ গৈছে। আৰু আমাৰ যিটো আইডিয়া কৈছিলোঁ যে সন্ধান, সেই সন্ধানটো এটা পেটেণ্টেবল আইডিয়া, যিটোৰ পেটেণ্ট পেণ্ডিং হৈ আছে আৰু অলৰেডি ষ্টাৰ্টআপ আছাম এণ্ড চেণ্ট্ৰেল ষ্টাৰ্টআপৰ দ্বাৰা এজ এ ইন'ভেটিভ আইডিয়া স্বীকৃতি লাভ কৰিছে। গতিকে চৰকাৰৰ বাধা বা প্ৰশাসনৰ বাধাটো প্ৰশ্ন নুঠে বা বাধা আহিব বুলি সকলোকে স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই বিশেষ সংবাদমেললৈ। মই উইলিয়াম নাগ তামুলী ওৰফে উইলিয়াম নাগ, CEO এণ্ড মেনেজিং ডাইৰেক্টৰ ভিক্টোৰিয়া ইনফটেক প্ৰাইভেট লিমিটেড। লগতে মোৰ সৈতে আছে সুদাম চেৱাৰী, আমাৰ কোম্পানীৰে চিফ এক্সিকিউটিভ ডাইৰেক্টৰ আৰু চিফ মেনেজিং অফিচাৰ। আজি আমাৰ প্ৰথমখন সংবাদমেল আয়োজন কৰিছোঁ আৰু আজিৰ সংবাদমেলত আমি আমাৰ কোম্পানীৰ চলি থকা কিছু প্ৰজেক্ট আৰু আহিবলগীয়া আপকামিং প্ৰজেক্ট সম্পৰ্কে ৰাইজক অৱগত কৰিম। ভিক্টোৰিয়া ইনফটেক প্ৰাইভেট লিমিটেড, মই জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ প্ৰথমটো ৰিকগনাইজ ষ্টাৰ্টআপ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম আৰু ধেমাজি ডিষ্ট্ৰিক্টৰে প্ৰথমটো কোম্পানী যি আছাম গভৰ্ণমেণ্টৰ দ্বাৰা ষ্টাৰ্টআপ আছাম হিচাপে বা ষ্টাৰ্টআপ কোম্পানী হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়াৰ উপৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা এই কোম্পানীয়ে ইতিমধ্যে ষ্টাৰ্টআপ হিচাপে স্বীকৃতি লাভ কৰিছে। আমাৰ কোম্পানীৰ মাধ্যম